বৈষ্ণৱ কেপচেট খুলুমৰবাই সকলোৱে মোৰ নমস্কাৰ UPPL দলৰ হৈ আজি সভাখন চলাই লৈ যোৱা সভাৰ মাননীয় সভাপতি মহোদয় ইয়াতে মুখ্য অতিথি হিচাপে উপস্থিত হোৱা UPPL দলৰ সভাপতি প্ৰাক্তন আফছৰ সভাপতি আৰু বড়ো শান্তি চুক্তিৰ প্ৰথম স্বাক্ষৰকাৰী শ্ৰী প্ৰমোদ বড়ো আৰু আগতে UPPL দলত যোগদান কৰা আমাৰ বড়ো সাহিত্য সভাৰে প্ৰাক্তন উপসভাপতি আৰু এই সময়ত আফছৰ সভাপতি হিচাপে জাতিক নেতৃত্ব প্ৰদান কৰি অহা আমাৰ অতিকৈ প্ৰিয় সন্মানীয় দীপক বসুমতাৰী ডাঙৰীয়া ইয়াতে উপস্থিত আমাৰ প্ৰাক্তন BTC MCLA শ্ৰী অনিল বসুমতাৰী বৰ্তমান মছলপুৰ সমষ্টিৰ পৰা মনোনীত UPPLৰ প্ৰাৰ্থী শ্ৰী ৰাকেশ ব্ৰহ্ম আৰু ধীৰা সমষ্টিৰ পৰা মনোনীত UPPLৰ প্ৰাৰ্থী জগদীশ ৰামচিয়াৰী বাগানপাৰা সমষ্টিৰ পৰা মনোনীত UPPLৰ প্ৰাৰ্থী কাতিৰাম বড়ো উপস্থিত আমাৰ UPPLৰ মহিলা আকাৰ সাধাৰণ সম্পাদিকা বিউটি বসুমতাৰী মজিব আলী আহমেদ মইনুল আলী ৰাফেল ডেইমাৰী লেট বুঢ়াগোহাঁই ৰমিঅ পি বড়ো NDFBৰ এই সময়ৰ কেন্দ্ৰীয় নেতা NDFBৰ কেন্দ্ৰীয় নেতা বৰ্তমান UPPLৰ অৰ্গেনাইজিং সেক্ৰেটাৰী বি বড়োচা মুৰ্ছিদা বেগম খংখৰা দৈমাৰী আফছৰ উপদেষ্টা অন্যান্য বিষয়ববীয়াসকল আৰু UPPLৰে মাইনৰিটি চেল আৰু বিভিন্ন চেলৰ নেতৃবৃন্দসকল আৰু কৰ্মী বন্ধুসকল আৰু মছলপুৰ সমষ্টিৰ পৰা বিভিন্ন গাঁৱত বসবাস কৰা বিভিন্ন গাঁৱৰ পৰা আহি আজিৰ মুকলি সভাত যোগদান কৰা শ্ৰদ্ধেয় ৰাইজসকল আই মাতৃসকল প্ৰথমতে মই UPPLৰ তৰফৰ পৰা এই দলৰে প্ৰতিষ্ঠাপক সভাপতি হিচাপে মই আজি এই শুভ দিনত আমাৰ UPPL দলৰ আদৰ্শক আঁকোৱালি লৈ যি স্বনামধন্য ব্যক্তি সাহিত্যিক লেখক সাহিত্য সংগঠক আৰু এই সময়ত আফছুক নেতৃত্ব প্ৰদান কৰি অহা আৰু এজন শিক্ষাবিদ ইয়াত যোগদান কৰিছে শ্ৰী দীপক কুমাৰ বসুমতাৰী মাননীয় দীপক কুমাৰ বসুমতাৰীক মই মোৰ তৰফৰ পৰা আন্তৰিকতাৰে আকৌ মই তেখেতক আদৰণি জনাইছোঁ আৰু আপোনালোকক মই অনুৰোধ জনাইছোঁ আকৌ আপোনালোকে এবাৰ হাত চাপৰি মাৰি তেখেতক আদৰণি জনাওক এটা দলক ভাল পাই পেলাই দলত যোগদান কৰা আৰু দলক সমৰ্থন কৰা বহু আশা আকাংক্ষা